নমস্কাৰ বন্ধু বান্ধৱীসকল। মই আজি আপোনালোকলৈ এটা নতুন ভিডিঅ' আগবঢ়াইছোঁ। ভিডিঅ'টো অকণমান মন কৰি শুনিবচোন। সঁচাকৈ দেই, মহিলাসকল এই শোৱাৰ পৰা উঠাৰ পৰা দৌৰা দৌৰি ল'ৰা ছোৱালীক খুওৱাৰ পৰা আৰম্ভ কৰি ইমান কষ্ট, একদম ভাগৰি যাব লাগে। সন্ধিয়া সময়লৈ বহুতো ভাগৰ এলাহ লাগি যায়। ঠিক সেইদৰে অৱশ্যে আজিকালি নৱপ্ৰজন্মৰ যিসকল মানে বোৱাৰী, সেইসকলৰ অৱশ্যে কিছুমানৰ কামবোৰ কম হৈছে, যিহেতু ঘৰত কাম কৰা মানুহো আজিকালি ব্যৱহাৰ কৰে। কিন্তু আমাৰ দিনবিলাক সঁচাকৈ এনেধৰণে গৈছিলে নহয়, মানে ভাবিব নোৱাৰি। আমি যেতিয়া নতুনকৈ মানে বোৱাৰী হৈছিলোঁ, তেতিয়া মানুহজনেও কৈছিলে যে তোমাৰ অবিহনে আমি মানে সম্পূৰ্ণ হ'ব নোৱাৰিম আমাৰ সংসাৰখন। গতিকে মানে সুন্দৰকৈ থাকিবা, তুমিয়ে আমাৰ সকলো, এনেধৰণৰ কথাবিলাক কয়। আৰু সেইমতেই নতুন বোৱাৰী হৈ এনেকুৱা ধৰণৰ বোৱাৰী ভাত খাইছোঁ নহয়, মানে ক'বলৈ গ'লে আৰু কি ক'ম আপোনালোকৰ আগত, মানে কি ক'ব আৰু। খোৱাৰ পৰা উঠাৰ পৰা ধৰি চোতাল ঘৰ সৰা, বাঢ়ি বন কৰা, তাৰ উপৰিও মানুহজনক শুশ্ৰূষা কৰা, শহুৰ শাহুৰৰ কথা শুনা, শহুৰ শাহুৰক সময়মতে দিয়া, গোসাঁই সেৱা কৰা, আলহী শুশ্ৰূষা কৰা, অকণো ক'তো কুটি কৰিব নোৱাৰি। আৰু আগৰ শাহু বুলি ক'লে এতিয়া মডাৰ্ণ শাহু নহয়, প্ৰতিটো কথাতে ছাপোৰ্ট কৰা, পজিটিভলি লোৱা। আগৰ শাহুহঁততো বহুত মানে চোকা আছিলে, তেওঁলোকেও বহুত কষ্ট কৰে আৰু বোৱাৰীহঁতকো মানে কষ্ট কৰি মেলি মানে খাবলৈ শিকায়। গতিকে ঠিক আমিও সেইদৰেই শিকিলোঁ। আৰু শিকিলোঁ কাৰণে অৱশ্যে এতিয়া আমাৰ বহুত কথাত আমাৰ এতিয়া সুবিধাজনক হৈছে। বহুত কষ্ট কৰিলোঁ, সেই সময়ত মনত অকণমান দুখ পাইছিলোঁ যদিও এতিয়া অৱশ্যে কামবিলাক আমাৰ বহুত সহজ হৈ গ'ল। সেইখিনি কষ্ট কৰিলোঁ আৰু এতিয়া সেইকাৰণে ভাবোঁ, মানুহজনে কৈছিলে যে তুমিয়ে আমাৰ সকলো, গতিকে গোটেই ভৱিষ্যতটো আমাৰ ওপৰতেই, তোমাৰ ওপৰতে আমি মানে নিৰ্ভৰ কৰি আমি থাকিব লাগিব, সংসাৰখন আগবঢ়াই নিব লাগিব। হয়েই, খোৱাৰ পৰা উঠাৰ পৰা শহুৰ শাহু শুশ্ৰূষা, স্বামী শুশ্ৰূষা, তাৰপিছত ল'ৰা ছোৱালীৰ মাক হ'লেও ল'ৰা ছোৱালীৰ দায়িত্ব পালন কৰিবলগীয়া হ'ল। ভাবিছিলোঁ এইবিলাক ল'ৰা ছোৱালী ডাঙৰ হ'লে তাৰপিছত আৰু সমস্যা নাথাকিব, কিন্তু দেখিছোঁ দিনে দিনে সমস্যা ল'ৰা ছোৱালীৰ কাৰণে বাঢ়ি গ'ল। ছোৱালীহঁত ডাঙৰ হৈ আহিল, আকৌ তেতিয়া চকু দিবলগীয়া হ'ল পঢ়োৱা শুনোৱাৰ পৰা আৰম্ভ কৰি, তাৰপিছত আকৌ পঢ়ি শুনি শেষ হৈ বিয়া বাৰুৰ কথা চিন্তা আহিল। গতিকে গোটেই জীৱনটো এনেদৰেই কষ্ট কৰি মানে সংগ্ৰাম কৰি থাকোঁতেই আমাৰ জীৱনটো গ'ল। কিন্তু আজিকালি অৱশ্যে বোৱাৰীহঁতৰ শাহুবিলাকে সাংঘাতিক বুজি পায়। আমি যেনেকৈ উৰণি লৈ ভৰি তলুৱালৈ একেবাৰে গোৰোহালৈকে আমি মেখেলা মানে পিন্ধিবলগীয়া হৈছিল, আজিকালি অৱশ্যে সেইখিনি শাহুহঁতে বুজি পায়। আজিকালি মেক্সি পিন্ধা হ'ল, চুইদাৰ পিন্ধা হ'ল, জিন্স পিন্ধা, স্পৰ্টিং পিন্ধা হ'ল। গতিকে আজিকালি সেইবিলাক ধৰিবলগীয়া অৱশ্যে ভালেই কৰিছে, কাৰণ যুগৰ পৰিৱৰ্তন যিহেতু। তেনেধৰণে আজিকালি ফ্ৰী কৰি নিদিলে, আজিকালি কামবোৰ কৰাত অকণমান অসুবিধাও হয়, গাড়ীয়ে মটৰে অহা যোৱা কৰিব লাগে। গতিকে পিন্ধা উৰাত ইমান চকু কাণ দি লাভ নাই। কিন্তু কিছুমান শাহু আকৌ এনেকুৱা ধৰণৰ আছে, নিজৰ বোৱাৰীহঁতক কিন্তু পিন্ধিবলৈ নিদিয়ে আৰু পিন্ধিলে কিন্তু খুব টান পায়। কিন্তু নিজৰ জীয়াৰীহঁতে যেতিয়া চুইদাৰ পিন্ধিব, ফ্ৰক পিন্ধিব বা জিন্স পিন্ধিব, স্পৰ্টিং পিন্ধিব, তেতিয়া কিন্তু সেয়া মাকে, ছোৱালীৰ মাকে কিন্তু খুব গৌৰৱ কৰে। মোৰ জোঁৱাইটো ইমান ভাল নহয়, মোৰ জোঁৱাই নহয় মোৰ ছোৱালীক খুবেই মৰম কৰে, খুব ভাল পায় আৰু চব ফ্ৰী দিছে। গতিকে মাকবিলাক কি হয়, একদম মানে ফুলি থাকে, খুব গৌৰৱ কৰে ছোৱালীক লৈ। কিন্তু বোৱাৰীহঁতে যদি তেনেকুৱা ধৰণৰ ড্ৰেছ পিন্ধে, তেতিয়া কিন্তু কয় মোৰ বোৱাৰীয়ে মই সেনেকৈ পিন্ধিলে মই বেয়া পাওঁ, আনৰ লগত সমালোচনা কৰে। গতিকে এইবিলাক কথা আজিকালি এৰিবৰ দিন হ'ল। বোৱাৰী যেনেকুৱা, ছোৱালীজনীও তেনেকুৱা। নিজৰ ছোৱালীজনীক যেতিয়া সেইবিলাক কৰিলে জোঁৱাইহঁতক শলাগি থাকে, ঠিক বোৱাৰীহঁতকো সেইখিনি কৰিবলৈ সুবিধা দিব লাগে। আৰু ল'ৰাহঁতক ওলোটাই ল'ৰাহঁতে ধৰিলে বুজাবহে লাগে যে আজিৰ যুগটো যেনেকুৱা তেনেকেই চলক। গতিকে তেনেধৰণেহে আচলতে বুজাব লাগে আমাৰ আজিৰ যুগৰ শাহুবিলাকে। গতিকে
গতিকে বহুত পৰিৱৰ্তন হৈছে। তথাপিতো মই ক'ব বিচাৰিছোঁ, কাৰণ মহিলাগৰাকীক কিছু স্বাধীনতা লাগে। ঘৰত যিমানেই কাম বন কৰি নাথাকক, পিন্ধা উৰাৰ পৰা আদি কৰি, আৰু আজিকালি বোৱাৰীবিলাকে সকলোৱে জানে কোনটো পৰিৱেশত কোনটো সাজপাৰ পিন্ধিব লাগে, কেনেদৰে ক'লৈ যাব লাগে। গতিকে জানে নামঘৰলৈ গ'লে কেতিয়াও চুইদাৰযোৰ পিন্ধি নাযায়, বা বিয়া সবাহত গ'লে কেতিয়াও পিন্ধি নাযায়। গতিকে সেইবিলাক আজিকালি শিকোৱাৰ প্ৰয়োজন নাই, বহুত উন্নত হ'ল। শিক্ষা দীক্ষাৰ ফালৰ পৰাও বহুত উন্নত হ'ল, সকলো দিশতে আজিকালি উন্নত হৈ আহিছে। গতিকে মই এইটো কথা ক'ব বিচাৰিছোঁ, গতিকে সকলো মহিলাকে কিছুমান স্বাধীনতা আচলতে দিব লাগে। কাৰণ বাকী বাহ্যিক দিশটো সুন্দৰকৈ ৰাখক, বোৱাৰীসকলেই হওক বা ছোৱালীবিলাকেই হওক, পৰিৱেশটো সুন্দৰকৈ ৰাখক, সকলো কাম বন শিকক, সকলো কৰক, মকামিলাকৈ বুজা পৰাৰ মাজত গোটেই ঘৰখন চলি থাকক সুন্দৰকৈ। কিন্তু সুবিধাবিলাক আজিকালি দিব লাগে। সুবিধাবিলাক নিদিলে কিছুমান বোৱাৰী খুব হীনমান্যতাত ভোগে। মই বহুতো গাঁৱত, যিহেতু গাঁৱৰ বোৱাৰীবিলাকৰ লগত মোৰ বহুতো সম্বন্ধ আছে, যিহেতু মোৰ স্কুল গাঁৱতেই, গতিকে গাঁৱৰ কিছুমান বোৱাৰীয়ে কিছুমান কথা স্কুলত আলোচনা হয়, কয়হি কিছুমান। আমি মাহে মাহে এখন আমি যিহেতু মিটিঙেই পাতোঁ, মিটিং পাতিলে সকলো ঘৰৰ আমি পৰিৱেশবিলাক জানিব লাগে। কিছুমান আমি সমাজলৈ কিছুমান আমি পজিটিভ বাৰ্তা পঠাব লাগে। গতিকে শাহু বোৱাৰীৰ মাজত যিবিলাক মনোমালিন্য, পিন্ধা উৰা লৈ, খোৱা বোৱা লৈ বা কাম বনক লৈ, সেইবিলাকৰ বিষয়ৰ মাজত আমি যিহেতু মোৰ চাকৰিটোৱে তেনেকুৱা, গতিকে সোমাই পৰিব লাগে। গতিকে বহুত কথা মই বুজাবলগীয়া হয়। সেইকাৰণে আজি মই ভিডিঅ'টো এইটো বনালোঁ, যাতে সকলোৱে সকলো কথা বুজি পায়। পিন্ধা উৰাই মানুহৰ সকলো নহয়, পিন্ধা উৰাটো মেইন কথা নহয়। গতিকে আজিকালি কিছুমান বস্তু সলনি হৈছে। গতিকে নিজৰ ছোৱালীজনীক যেনেদৰে ভাবে, ঠিক তেনেদৰে বোৱাৰীজনীকো তেনেদৰে নিজৰ ছোৱালীৰ দৰে মৰম চেনেহ কৰি ৰাখিব লাগে। আৰু তেতিয়া বোৱাৰীজনীও নিজৰ মাকৰ দৰেই শাহুক নিশ্চয় ভাবিব, কিয় নাভাবিব। আজিৰ যুগৰ ছোৱালী, আজিৰ যুগৰ বোৱাৰী বহুত শিক্ষিত, গতিকে বহুত বুজি পায়। গতিকে আগৰ দিনৰ আকুৰ গোজ মনোভাৱবিলাক সঁচাকৈ আমি এৰিবৰ হ'ল। গতিকে মই এইবিলাকৰ ক্ষেত্ৰত হয়তো সদায় মই পজিটিভ। গতিকে মই সেইকাৰণে ক'ব বিচাৰিছোঁ, জীয়াৰী যেনেকুৱা বোৱাৰী তেনেকুৱা, একেই বুলি ভাবি সমাজে মানে আদৰি ল'ব লাগে। গতিকে মানে মই এইটো কথা ক'ব বিচাৰিছোঁ, মোক যেনেকৈ কৈছিল তুমিয়েই সকলো, গতিকে হয়, সেই সময়ত ময়ে সকলো আছিলোঁ। মই সকলো কাম বন কৰি, ঘৰ চম্ভালি, ঘৰ খোৱা বোৱা, ল'ৰা ছোৱালী আলপৈচান ধোৱা, পঢ়া শুনা, তাৰ বাদেও নিজৰ ব্যৱসায় বাণিজ্যটো বহুত লাগিছিলোঁ। জীৱনটো বহুত সংগ্ৰাম কৰি আজি এই পৰ্যায়ত উপস্থিত হৈছোঁহি, যিটো পৰ্যায় নেকি যি মন যায় তাকেই অৱশ্যে কৰিব পৰা হৈছোঁ। কিন্তু এটা সময়ত তেনেকুৱা নাছিলে, বহুত কষ্ট পাইছিলোঁ আৰু বহুত কাম কৰিবলগীয়া হৈছিল, বহুত ছেক্ৰিফাইচ কৰিবলগীয়া হৈছিল। গতিকে যাতে মোৰ দৰে সকলোৱে তেনেদৰে কৰিব নালাগে। যিহেতু আজিকালি বুজা পৰা মাজলৈ আহিল, গতিকে সকলোৱে মিলা প্ৰীতিৰে থাকক, ঘৰবিলাক সুন্দৰকৈ ৰাখক, সুন্দৰকৈ থাকক, ল'ৰা ছোৱালীবিলাককো ভাল পথলৈ আনক। যি নেকি নৱপ্ৰজন্মত বহুত ল'ৰা ছোৱালী বেয়া পথলৈও যায়। গতিকে সেইবিলাকত আচলতে মাক দেউতাকবিলাক খুব সতৰ্ক হ'ব লাগে, আৰু ঘৰৰ বয়সীয়ালসকলেও সেইবিলাকত চকু কাণ দিব লাগে। ল'ৰা ছোৱালীক ভাল কৰিব লাগে, নাতিপুতিক ভাল কৰিব লাগে। আচলতে মই ভাবোঁ সেইখিনিহে কৰাটো দায়িত্ব। বাকী পিন্ধা উৰোৱা কিছুমান নীতি নিয়ম, পুৰণা মানে পৌৰাণিক কিছুমান নীতি নিয়ম লৈ মুঠি মাৰি লাগি থাকিব নালাগে। মই সেইখিনি কথাহে মই মানে ভাল বুলি ভাবোঁ। গতিকে ভিডিঅ'টো মই আজিলৈ মানে এইখিনিকে প্ৰস্তুত কৰিলোঁ। গতিকে কেনে পায় আপোনালোকে জনাব। গতিকে ইমানকে কৈ মই আজি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।